অধ্যক্ষ মহোদয়, 2016 পৰা 2026 এই সময়খিনিত 7,380খন বিদ্যালয় এমালগেমেশ্যন হৈছে, কিন্তু ইয়াৰে সৰহসংখ্যক বিদ্যালয় 2,639খন বিদ্যালয় 2017-18 চনত এমালগেমেশ্যন হৈছে আৰু এতিয়ালৈ 21 পৰা 26 চনৰ ভিতৰত আমাৰ 1000 বিদ্যালয়। এতিয়া মূল কথাটো হ'ল অধ্যক্ষ মহোদয়, 2017 চনৰ যিখন প্ৰাদেশিকৰণ আইন, সেই আইনখন আমি ভালকৈ বুজিব লাগিব। সেই আইনখনত বিদ্যালয় প্ৰাদেশিকৰণৰ প্ৰধান ব্যৱস্থা তাতে নাই। আইনখনত ধৰি লোৱা হৈছে যে অসমত বিদ্যালয়ৰ সংখ্যা ইতিমধ্যে সম্পৃক্ত বা চেচুৰেট হৈ গৈছে, আমাক আৰু অতিৰিক্ত বিদ্যালয় নালাগে। এতেকে যিহেতু ছাৰ্ভিচসমূহ প্ৰভিন্সিয়েলাইজ কৰা হৈছে, গতিকে সেই শিক্ষক শিক্ষয়িত্ৰীসকলক বেলেগ এখন বিদ্যালয়ত দিয়া হৈছে। ইয়াৰোপৰি ওচৰা ওচৰিকৈ থকা বিদ্যালয় বা একেটা কেম্পাছৰ ভিতৰতে 3খন বিদ্যালয় আছে, এখন LP, এখন UP, এখন হাইস্কুল। এই বিদ্যালয়সমূহৰ এমালগেমেশ্যন কৰা হৈছে আৰু ইয়াৰ কাৰণে শিক্ষা ক্ষেত্ৰ নামৰ এখন আঁচনি আছে। কিছুদিন পূৰ্বে মই সকলো বিধায়কলৈ চিঠি লিখি তেওঁলোকৰ সমষ্টিত থকা 30জনতকৈ কম ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়ৰ মই তালিকা সকলো বিধায়কৰ হাতত মই দিছোঁ। বিধায়কসকলে কোনোবাই যদি নাই পোৱা মোলৈ এটা হোৱাটছএপ মেছেজ দিলে মই লগে লগে আকৌ দি দিম। আৰু এই 30জনতকৈ কম ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়সমূহ বিধায়কসকলেও পৰীক্ষা কৰি চাই যে কোনসমূহ এমালগেমেশ্যন কৰিব লাগে বা মাৰ্জ কৰিব লাগে, সেই মুহূৰ্তত মূল্যৱান পৰামৰ্শ আমি আগবঢ়ালে আমি ব্যৱস্থা গ্ৰহণ কৰিম। বৰ্তমান আমাৰ যি জিলা বিষয়াসকল আছে, আমাৰ জিলা কাৰ্যালয় আছে, ব্লকৰ কাৰ্যালয় আছে, তেওঁলোকক নিৰ্দেশ দিয়া হৈছে ইয়াৰ ওপৰত এটা প্ৰতিবেদন দিয়াৰ কাৰণে। এমালগেমেশ্যন কৰাৰ কাৰণে কোনো নিৰ্দেশনা দিয়া হোৱা নাই, এটা প্ৰতিবেদন দিয়াৰ কাৰণে, যিটো প্ৰতিবেদন আমি পৰীক্ষা কৰি চাই যথাযোগ্য যাতে আমি সিদ্ধান্ত গ্ৰহণ কৰিব পাৰোঁ। ধন্যবাদ।